বন্ধুসকল নমস্কাৰ আইনাল আসামিজত মই যতীন বৰা আপোনালোকক আকৌ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত মই ক'বলৈ ওলাইছো যে আপোনালোকে কেনেদৰে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰিব পাৰে বা যদি আপোনালোকে অলৰেডি লিংক কৰি থৈছে তেনেহলে কিদৰে আপুনি ষ্টেটাস কিনি আপোনালোকে জানি ল'ব পাৰে তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক ফাৰ্ষ্টতে মই ক'বলৈ ওলাইছো আমি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড কেনেদৰে আমি লিংক কৰিম তাৰ কাৰণে আমাক লাগে ক্ৰোম ব্ৰাউজাৰ বা আমাৰ গুগল যিকোনো এটাতে হৈ যাব আহক মই দেখাই আছো কেনেদৰে কোন কৰিছো এতিয়া আমাক লাগিব আধাৰ কাৰ্ড পান কাৰ্ড বা এইবিলাকৰ নম্বৰসমূহ তাৰপিছতে আমি গুগলত যাম গুগলত আমি লিখিম ই ফিলিং লিখাৰ লগে লগে আমাক এনেকা ধৰণৰ ৱেবছাইট এটা আহি যায় গতিকে আমি এই ৱেবছাইটটো প্ৰথমতে আমি ডেস্কটপ ভিউ কৰি ল'ব লাগে এতিয়া অকমান জুম কৰি দেখাই আছো ডেস্কটপ ভিউ যোৱাৰ পিছত আমি লেফট সাইডত আমি পাম এটা লিংক আধাৰ বুলি এটা অপচন পাম আমি তাতে ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে এনেকা ধৰণৰ ডিসপ্লে আহিব ইয়াত বিশেষ জটিলতা একো নাই প্ৰথমতে আছে পেন তাত আমি পেন নম্বৰটো লিখিম তাৰ পিছত আধাৰ নম্বৰ তাৰ পিছত নেম এজ আধাৰ তাৰ পিছত আছে আই হেভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড যদিহে আপোনালোকৰ আধাৰ কাৰ্ডত অকল বাৰ্থৰ ইয়াৰহে আছে ডেটটো নাই তেনেহলে আমি তাত ক্লিক কৰিম নহলে আমাক ক্লিক কৰাৰ কোনো প্ৰয়োজন নাই তাৰ পিছত আই এগ্ৰিত ক্লিক কৰিব লাগে তাৰ পিছত ক্যাপচা দিয়া আছে ক্যাপচাখিনি আমি লিখিব লাগে তাৰ পিছত অৰ এটা অপচন দিয়া আছে যদিহে আমি ক্যাপচাটো দেখা নাপাও বা গণ্ডগোল হৈ যায় তেনেহলে আমি আমাৰ যেটো ৰেজিষ্টাৰ মোবাইল থাকে আধাৰ কাৰ্ডৰ সেইখিনিকে আমি ইউজ কৰি ল'ব পাৰিম তাৰ পিছত লিংক আধাৰ কৰাৰ লগে লগে আমাৰ ৰিকুৱেষ্টটো গুচি যাব লগতে মই ক'বলৈ ওলাইছো যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মই ক'বলৈ ওলাইছো কেনেদৰে আমি আমাৰ ষ্টেটাসখিনি আমি চাব পাৰিম তাৰ কাৰণে আমাক আকৌ সেম প্ৰসিজাৰ সেম ৱেবছাইট আমি তাতে ক্লিক কৰিম তাৰ পিছত সকলোতকৈ ওপৰতে ক্লিক হিয়াৰ ফৰ আধাৰ ষ্টেটাস এইটো লিখা আছে তাতে আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত তাত আকৌ বিচাৰে আধাৰ কাৰ্ড নম্বৰ আৰু পান কাৰ্ডৰ নম্বৰটো বিচাৰে সেইটো দিয়াৰ পিছত ভিউ আধাৰ ষ্টেটাসত ক্লিক কৰাৰ লগে লগে আমি লিংক হৈছে নে হোৱা নাই আমি গম পাই যাম ঠিক এনেদৰে আপোনালোকেও নিজৰ লিংকখিনি হৈছে নে হোৱা নাই চাব পাৰিব আকৌ শেষত মই ক'বলৈ ওলাইছো যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো অকমান হ'লেও ভাল পাইছে বা অকমান হ'লেও জ্ঞান লাভ কৰিছে তেনেহলে প্লিজ লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে